2500 cc এখন মানে স্কৰপিঅ'তকৈ মানে বেছি আছে ইয়াৰ একদম চাও না একদম মানে বা ভুলুগা হেল্ল' গাইজ মানে আজি মানে আমি আকৌ যাব ওলালোঁ মানে সুশাংকাহঁতৰ ঘৰ চুপাৰ বাইকখিনি মানে ছেকেণ্ড হেণ্ডকৈ মানে কোনখন কিমান দাম মানে দামত দিব মানে আপোনালোকে ল'ব পাৰিব যদি ল'ব বিচাৰে ল'ব পাৰিব আৰু কোনখন কিমান দাম সেইটো চব দেখাই দিয়ক আপোনালোক কৈ দিম তো আমি এতিয়া যাব ওলালোঁ এইফালে এতিয়া চলো বন্ধুসকল এতিয়া আহি পালোহি এইফালে সুশাংকাহঁতৰ ঘৰ পালোহি এইফালে সুশাংকদা এইফালে আছে মানে বাইকখিনি দেখাব কোনখন কিমান দাম কি হয় এইবোৰ দেখাব মানে আৰু এইফালে সোমাই আহিলোঁ ভিতৰলৈ তো আহি পেলাই এইফালে দেখিছে এইখন বাইক এতিয়া সুশাংকদাই ক'ব এতিয়া এখন কিমান চলিছে কি হয় বাইকখিনিতো নামটো মুখত নুফুটে এইবোৰ এখন কি CBR ন এখন হণ্ডা CBR 650 650 cc 2016 মেনুফেকচাৰ বাইক 16তে বিক্ৰী আৰু এখন আমি বিচাৰি আছো 5,80,000 টকা এখন যেতিয়া সোল্ড হৈছিলে ইয়াৰ দাম 8.5-9 লাখ টকা আছিলে আজিৰ দিনত এই মডেলটো নাই 650R হৈ গৈছে আৰু হেটোৰ দাম 10.5 লাখ টকা সো আমি বিচাৰি আছো 5,80,000 টকা এখন বাইকৰ কাৰণে 5,80,000 টকা তাৰপিছত এখন কিমান চলিছে এখন চলিছে 15,114 কিলোমিটাৰ তো এই বাইকখনতে চলিছে এতিয়ালৈকে মানে 15,114 কিলোমিটাৰ চলিছে আৰু তাৰপিছত এতিয়া আৰু এইখন আছে এখন 2021 ডিসেম্বৰৰ বাইক হয় সো ব্র্যান্ড নিউ বাইক হয় ইয়াত আমি যথেষ্টখিনি ৰেপিং আৰু কিবা কিবি কৰি থৈছো হেডলাইটছ বোৰ অলপ দেখিছে আৰু এই ফ্ৰন্ট লুকটো আমি GH2 যে GH2 খনৰ লুকটো আনিছো ইয়াত মজা লাগিছে এইটো অন কৰি দিলে চোৱা সাবা অন কৰিলে চকুকিটা জ্বলি উঠে ড্ৰাগন বাইক সো এই বাইকখন আমি বিচাৰি আছো ইয়াক 9.5 লাখ টকা 10.5 লাখ টকা ইয়াৰ ভ্যালু আৰু 2 লাখ টকাৰ ইয়াৰ এক্সজস্ট লাগি আছে একৰা পবি সো উইথ এক্সজস্ট আমি 9.5 লাখ টকা বিচাৰিছো এক্সজস্ট দাল কিমান 2 লাখ টকাৰ এক্সজস্ট 2 লাখ টকাৰ এক্সজস্ট লাগি আছে ইয়াত তাৰপিছত আৰু এখনৰ কিমান এক্সজস্ট দাল এখনৰ 1,04,000 টকা তাৰপিছত এই বাইকখন কিমান চলিছে সুশাংকদা এখন চলিছে 3,770 কিলোমিটাৰ 3,770 কিলোমিটাৰ চলিলে এতিয়ালৈকে তো এখন কিমান মান আহিব এখন 9.5 লাখ উইথ এক্সজস্ট 8.5 লাখ উইদাউট এক্সজস্ট ষ্টক এক্সজস্ট মানে যোনটো কোম্পানী পায় এটো দি 8.5 লাখ টকা আৰু যদি এডাল এক্সজস্ট লাগে তেতিয়াহলে 1 লাখ টকা বেছি আমি আপোনাক 2 লাখ টকা এক্সজস্ট দিম তাৰপৰা এটা এখন সেলৰ কাৰণে নহয় মোৰ ফ্ৰেণ্ড এখন সেলৰ কাৰণে নহয় এখন সেলৰ কাৰণে তাৰপৰা এখন আছে এখন সুশাংকদাৰ এখন ফেভাৰিট বাইক বোলে তো কেলে মানে ফেভাৰিট সুশাংকদাই ক'ব আমি বহুত বাইকৰ লগত ইয়াক কম্পেয়াৰ কৰিছো চলাই যদিও ইয়াৰ ফিগাৰ ওয়াইজ আপোনাৰ কাগজত বা কিবা মই ইমান ইয়াৰ খাস দেখা নাছিলো মই ভাবিছিলো বাইকখন হ'ব ঠিক ঠাক ইমান খাস নহয় কিন্তু যেতিয়া চলালো তে দেখিলো বাইকখন বহুত সাপোৰ্টিভ হয় ইয়াৰ ইলেক্ট্ৰনিক্স হওক কিবা হওক ইয়াত 3 লেভেল ট্ৰেকশন কন্ট্ৰোল আছে বৰষুণ দিলে 3 চলাওক বৰষুণৰো আপুনি কৰ্নাৰিং কৰিব পাৰিব যদি ওয়েট ৰাস্তা তিতা ৰাস্তা কিন্তু বৰষুণো দিয়া না ৰ'দো দিয়া নাই ট্ৰেকশন 2 চলাওক আৰু যদি হুকান ৰাস্তা ট্ৰেকশন 1ত চলাওক বালিটো আপুনি স্লিপ খাই নপৰে এই বাইকখনৰ লগত আমি হিমানখিনিলে পুশ কৰিও দেখিছো যে একো নহয় সেইকাৰণে মোৰ বাইকখন ফেভাৰিট তো এইখন এইখনতো চেলৰ কাৰণে চাই এইখন চেলৰ কাৰণে তো এইখন কিমান চলিলে এতিয়ালৈকে বৰ্তমানলৈকে চলিছে 12,135 চলিলে এতিয়ালৈকে এখন কিমান মানত আহে এতিয়া এখন এতিয়াতো বৰ্তমান প্ৰডাকশ্যনত নাই 8.5 লাখ টকাত বিক্ৰী হৈছিলে এখন 8.5 লাখ টকাত আৰু এতিয়া আপুনি কিমান মানত দিব মানে আমি বিচাৰিছো 6,80,000 টকা 6,80,000 টকাত এখন দিব যদি আপোনালোকে ল'ব বিচাৰে মানে তেতিয়াহ'লে মানে ডেছক্ৰিপশ্যনত দি দিম মানে কেনেকৈ কি কৰিব তাৰপিছত ল'ব পাৰিব ন তাকে
আৰু সেইফালে চাউণ্ডটো মানে শুনিবলৈ পাইছে ইয়ালৈ নি লওক তাৰপৰা ভালকৈ দেখাম আৰু ইয়াৰ একজষ্ট চাওঁ না একদম মানে বাঁহ ভুলুকা বাঁহ চ' ধুনীয়াকৈ ইয়ালৈ নি লওক তাৰপৰা দেখাই আছোঁ আপোনালোকক হয় নাই চুপাৰ বাইকখন ল'ব লাগিব ময়ো হয় নাই একদম মিহি মিহি বুলি কয় যে একদম কেনেকুৱা লাগিলে এখন বাইকৰ মানে চাউণ্ডটো চাউণ্ডটো আপোনালোকে ক'ব দেই বন্ধুসকল এতিয়া এইফালেতো দেখিলে বাইকখিনি আৰু এইফালে এখন আছে কিবা কি ৰকেট 3R নে কি বুলি এখন আছে এইখন মানে পৃথিৱীৰ চবতকৈ মানে ডাঙৰ মানে ইঞ্জিন থকা বাইক এখন তাৰপিছত আৰু চিচিটো চাব মানে 2500 চিচি এখন মানে স্কৰপিঅ'তকৈ মানে বেছি আছে আৰু স্কৰপিঅ' কিমান থাকে 2200 চিচি থাকে তাতকৈ মানে বেছি আছে আৰু 300 চিচি বেছি আৰু দামো সেনেকৈ বেছি স্কৰপিঅ'তকৈ বেছি দাম মানে আৰু দামটো এনেকৈ কিমান পৰেগৈ বাৰু এখন এনেই শ্ব'ৰুম প্ৰাইচনো স্কৰপিঅ'খন দাম দেই S11 দাম মানে 24 লাখ মান পৰেগৈ 24 লাখ মান অন ৰোড প্ৰাইচ এইফালে সুশাংকদাই ক'ব প্ৰথম কথা ই কিলেছ হয় ইয়াত চাবি নালাগে চাবি নালাগে নেকি চাবি নালাগে এইটো মানে যেনেকৈ গাড়ীত যে গাড়ী যেনেকুৱা থাকে তেনেকুৱা মানে চাবিটো নাই অকল মানে ওচৰত থাকিব লাগে তেতিয়া ষ্টাৰ্ট হৈ যায় চাবিটো মোৰ পকেটত গ'ল গৈ এতিয়া এখন অন কৰিলোঁ মিটাৰত আহিব ধুনীয়াকৈ মিটাৰত ৰকেট ইভিনিং আৰু এইটো মালিকৰ নাম মানে বাইকখনৰ মালিকৰ নামটো তাত চবৰে ন মালিকৰ নাম শ্ব' কৰে তাৰপিছত ষ্টাৰ্ট তো শুনিছে চাউণ্ডটো কেনেকুৱা লাগিছে হ'ব দেই তাৰপিছত এইফালে এইখিনি চাওক চাইলেঞ্চাৰ তাত আছোঁ 3ডাল চাইলেঞ্চাৰ এইফালে একদম মানে লগ লাগি আহিছে এইফালে কিমান চালিয়া লাগিছে মাই গড আগফালে পৰা চোৱা আগফালে তাৰপিছত এইফালে আকৌ এইফালে চাওক চকাটো চাওক কিমান ডাঙৰ এইফালে তাৰপিছত এইফালে ইয়াততো চেন নাই ন চেন নাই তাৰপিছত কি মজা লাগিছে মানে একদম মানে চব ফালৰ পৰা চাওক না কি চালিয়া লাগিছে আৰু মানে বন্ধুসকল এতিয়া মানে আমি দেখাম মানে দেখাই দিব মানে কিমান দাম কি হয় আৰু বহুত ভিডিঅ' মানে বহুত কালেকশ্যন কৰি থোৱা আছে মানে সুশাংকদাই মানে মানে ৰেচিং কৰিব যাওঁতে মানে পিন্ধে তো ব'লো সেইখিনি দেখাম আপোনালোকক কোনখিনি জানিম ন জানিম তো এতিয়া আমি সোমাই আহিলোঁ এইফালে সুশাংকদা মানে ৰুমত সোমাই আহি পিনে মানে এইফালে মানে যিহেতু মানে সুশাংকদা মানে এজন মানে ৰেচাৰ হয় ন ইণ্ডিয়াৰ ভিতৰত মানে টপ ফ'ৰ মানত পৰে ন তো তেওঁলোকৰ মানে ৰেচ খেলিবলৈ যাওঁতে মানে বহুতখিনি মানে ছেফটি গাৰ্ডৰ প্ৰয়োজন হয় আৰু এইফালে শ্বুটখিনি মানে এইখিনি চব ইমান ধুনীয়াকৈ থৈ দিছে তাৰপিছত সুশাংকদা এইফালে প্ৰাইচবোৰ কিমান হয় এইবোৰ তোমাৰ এইটো মোক টিভিজি এই ব্ৰেণ্ডটো যে ব্ৰেণ্ডটোৱে স্পনচাৰ কৰিছিলে এইটো কাষ্টম মেড হয় আপোনাৰ তোমাৰ এইটো 85,000 পৰে এইটোত আৰু এইটোত যেতিয়া মই পৰি এইবোৰ ফাটি যোৱাৰ পিছত এতিয়া নতুন এটা গিয়াৰ ফিউৰি বুলি ইয়াৰ ষ্ট'ৰ এটা আছে ছেম এইটো ব্ৰেণ্ডৰে হয় এইটো কাষ্টম নহয় প্ৰি মেড হয় চ' সেইটোৰ দাম তোমাৰ 50,000 টকা পৰে সেইটো আছে বাহিৰত শুকুৱাই থোৱা আছে এবাৰ লৈ যায় তাৰপিছত এইটো তোমাৰ অলমষ্ট 1,20,000-1,30,000 টকা পৰে 1,20,000-130 ভিতৰত পৰে এইটো মানে প্ৰাইচটো চেঞ্জ হৈ থাকে ডলাৰৰ ভেলিউটো যেতিয়া চেঞ্জ হৈ যায় ইয়াৰ প্ৰাইচ আপ ডাউন হৈ থাকে ডলাৰ যেতিয়া ষ্ট্ৰং হৈ যায় প্ৰাইচটো বাঢ়ি যায় আমাৰ ইণ্ডিয়ান ৰুপিজত আৰু ডলাৰ উইক হৈ গ'লে প্ৰাইচটো আকৌ কমি যায় তো এইটো মানে প্ৰাইচটো মানে আপ ডাউন হৈ থাকে মানে 1,20,000-1,30,000 ভিতৰত পাই যায় ন 120-130 এনেকুৱা
এইটো 2.5 লাখ টকা মান লয় 2.5 লাখ এইটোৰ স্পেচিয়েলিটি হ'ল ইয়াৰ লেডাৰটো যে এইটো চব কাউ হাইড লেডাৰৰ হয় ন চ' এইবোৰ গৰু চামৰাৰ লেডাৰ দি বনোৱা হয় এইটো কেংগাৰু দি বনোৱা হয় কেংগাৰু লেডাৰ কেংগাৰু লেডাৰ এইটো অষ্ট্ৰেলিয়াত বনোৱা হয় ইয়াৰ দাম সেইকাৰণে বেছি আৰু এইটোতো বাৰু জেকেট হয় এইটো তোমাৰ এৰাউণ্ড 50 ওচৰে পাজৰে 45 48-50 ভিতৰত ন 45 পৰা 50 ভিতৰত থাকে আৰু এইবোৰ ইম্পৰ্টেড ব্ৰেণ্ডছ কাৰণে এইবোৰৰ দাম কম বেছি হৈ থাকে আৰু ইণ্ডিয়াত যোনবোৰ আহে যেনেকৈ TBGটো ইণ্ডিয়ান ব্ৰেণ্ড হয় চ' ইয়াৰ দাম ফ্লাকচুৱেট নহয় ই যদিও চিলাই ইয়াৰ ডুবাইত হয় ই আৰ্মাৰো ইহঁততকৈ বেটাৰ তুমি যদি টিপি চোৱা এইবোৰ টিপি চোৱা এইবোৰ টিপি চালে গম পাবা ইয়াৰ কোৱালিটি আৰু ইয়াৰ কোৱালিটি এইটো তোমাৰ এই বস্তুটো তোমাৰ 50,000 এইটো দাম হেৰি এইখিনি এনেকৈ টিপি দিয়া ডিফাৰেঞ্চটো গম পাবা এইটো কিমান চফ্ট আৰু এইটো টিপি চোৱা গম পাইছা ই বহুত ভাল কোৱালিটি দাম বহুত কম ইণ্ডিয়ান ব্ৰেণ্ডৰ কাৰণে তাৰপৰা এইফালে এইখিনি হেলমেটবোৰৰ দাম হেলমেট তোমাৰ এইটো হয় এইটো মই ৰিচেণ্টলি কিনিছিলোঁ শ্বই X14 এইটো মই ৰ'দত ইউজ কৰোঁ মাৰ্কে যে এইটো হেৰিত ইউজ কৰে তাৰ ৰেচত ইউজ কৰে এইটো 88,000 হয় মোৰ অলপ 88,000 70 সামথিং 76 77 পাইছিলোঁ মানে এইটোতো হৈ গ'ল প্ৰাইচটো এতিয়া এইফালে এইটো কিমান এইটো একচুৱেলি মোৰ হেলমেট নহয় এইটো টুইংকলৰ হেলমেট হয় এইটো পিষ্টা GP RR সামথিং ৰেচিং কিবা কিবি হয় এই সিৰিজটো মই একজেক্টলি নাজানো কিন্তু হয় বহুত দামী সেইকাৰণে মই নলওঁ আমি ইমান দামী হেলমেট মই এইটো কাৰণে ইউজ নকৰোঁ কিন্তু 2 লাখ টকা গৈ পায় 2 লাখ 2 লাখ টকা হেলমেটটো লৈ যদি মই পৰি যাওঁ আমাৰ এনেই প্ৰেক্টিছ বা কিবা বেয়া লাগিব আৰু অলৰেডি মই কেইটামান হেলমেট কিনি থৈছোঁ সেইকাৰণে নলওঁ এইটো এটা এনেই মোৰ এই পানিচাৰটো যে এইটো মোৰ চেম্পিয়নশ্বিপ হেলমেট আছিলে আগলৈ এইটো ইয়াত এইটো কাষ্টম বনোৱা হৈছে এইটো HJC ৰাফা 11 এইটোৰ দাম 55,000 হয় এইটো মই ৰিটায়াৰ কৰি দিছিলোঁ এইটো মানে নকৰোঁ কাৰণ পৰোঁতে মানে চেল যিকোনো হেলমেট যদি এবাৰ পৰি যোৱা আৰু চেলটো যদি ফাটি যায় নেক্সট টাইম ইউজ কৰিব নালাগে চ' সেইকাৰণে এইটো মই বন্ধ কৰি দিলোঁ কিন্তু ইয়াৰে এটা কপি বনোৱা হৈছিলে এইটো হেলমেট চ' এইটো টুইংকেলে মাজতে ইউজ কৰিছিলে এইটো টায়াৰ হেলমেট আৰু এইটো ছেইম ৰাফা 11 হয় এইটো ৰিহানৰ হেলমেট এইটো ৰেপ কৰা আছে আইল অফ মেন এডিশ্যন এইটো ৰেপিং কৰা আছে পিছফালে আইল অফ মেনটো লগোৱা আছে এইটো ছেইম শ্বেলটো হয় একেটা হেলমেট হয় তাৰপিছত এতিয়া সেইটো যোনটো হেৰিত ইউজ কৰোঁ এবাৰ চেম্পিয়নশ্বিপত ইউজ কৰিম এইটো হেলমেট এইটো এক্সলাইট বুলি কয় নলান গ্ৰুপৰ হেলমেট হয় এইটো কেচি ষ্ট'নাৰে আগতে ডুকাটি যেতিয়া চলাইছিলে সি তেতিয়া ইউজ কৰিছিলে এইটো হেলমেট এইটো ৱৰ্ল্ডৰ লাইটেষ্ট হেলমেট ৱৰ্ল্ডৰ ন মানে একেবাৰে লখো বহুত কম ৱেইট হয় মানে প্ৰিমিয়াম ক্লাছ যোনবোৰ হেলমেট হয় তাৰে চবতকৈ ভিতৰত চবতকৈ কম ৱেইট এইটো হেলমেটৰে এইটো এনেই প্ৰাইচটো কিমান মানৰ আহে এইটো মোৰ পৰিছিলে 85 এতিয়া মানে এইফালে হেলমেটখিনি আৰু শ্বুটখিনি দেখুওৱা হৈ গ'ল মানে তাৰপিছতো আৰু দৰকাৰ হয় মানে ৰেচিঙত এইফালে বুটখিনি দৰকাৰ হয় ন সেইটো কাৰণে বুটছ নাথাকিলে ভাল বুটছ নাথাকিলে ভৰি ভাঙি যোৱাৰ চান্সেছ থাকে এতিয়া মানে বুটখিনি দেখাব এতিয়া চংগতে কোনবোৰ কি চ' মোৰ তাত 3টা বৰ্তমান বুটছ আছে আৰু আছে টুৰিঙৰ আছে চ' টাৰ্মেক ৰেচিঙৰ 3টা বুট আছে এটা হ'ল ফৰ্মা আইচ প্ৰ' ফ্ল' 27,000 টকা পৰে এইটো আৰু এইটো ফৰ্মা আইচ প্ৰ' এইটো একেটা বুট হয় কিন্তু এইটো দুটাই আইচ প্ৰ' লিখা আছে এইটো ফ্ল' ইয়াত বেঞ্চ বেছি আছে তাকে হাৱা সোমোৱাৰ পৰা ভৰিখন ঠাণ্ডা থাকে এইটোত ন মটো GP এডিশ্যন হয় ডেনিয়েল পেট্ৰুচি এইটো মানে ইয়াত অলপ স্কেচ আছে এইখিনি পৰিছিলে নেকি এইবোৰ পৰা স্ক্ৰেচ হয় মই ক্ৰেছ হৈছিলে কিন্তু বুটটো ভাল কাৰণে ভৰি নাভাঙিলে নহ'লে প্ৰথম বস্তু ভৰিয়ে ভাঙিছোঁ সেইকাৰণে মানে বুটবোৰ মানে ভাল ল'ব লাগিব ভাল ল'ব লাগিব বহুত ইফালেও স্ক্ৰেচ আছে তলত আছে তাৰপিছত এই ৰাইট চাইডে বেছি পৰিছিলোঁ ৰাইট চাইডে বেছি স্ক্ৰেচ আছে এইবোৰ চব উঠি গৈছে এইখিনি চব স্কেচখিনি আগতে স্ক্ৰেচ আছে তলিটো ফুটি যায় আমাৰ হেৰি ফুটপেকত ওজন দিওঁতে তলটো ফুটি যায় এইখিনি ফুটা হৈ যায় ন চ' এইটো এটা আছে আৰু এইটো এটা মই ৰ'ডৰ কাৰণে কিনিছিলোঁ ইয়াৰ দামটো এনেই বেছি হয় কিন্তু প্ৰটেকশ্যনত সেইটো ফৰ্মাটো বেছি ভাল এইটো ডেইনিজি টৰ্ক ডি এয়াৰ নে কিবা এটা কয় এইটো টৰ্ক D1 এয়াৰ চ' ইয়াৰ দাম অলমষ্ট 50,000 আৰু সেইটো কিমান কৈছিলে এইটো 27 ইয়াৰ প্ৰাইচটো বেছি ন ইয়াৰ প্ৰাইচটো বেছি কিন্তু বেছি ব্ৰেণ্ডটোৰ কাৰণে অকল ব্ৰেণ্ডটোৰ কাৰণে বেছি আৰু মানে বাকী মানে এনেই দুটাৰ ভিতৰত কম্পেয়াৰ কৰিলে মানে কোনটো মানে বেছি ভাল বেছি ছেফ বুট হয় সেইটো ছেফ ন পুৰা ছেফ এইটো অলপ আৰাম হয় আৰু ব্ৰেণ্ডটো ভাল দেখাত ভাল এইটো ব্ৰেণ্ডৰ কাৰণে আৰু
গাইজ ভিডিঅ'টো আজি মানে বহুত বেছি দীঘল হৈ গ'ল, গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক। আৰু যদি ভাল লাগিলে চাই তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব।